Hello guys, welcome back to our channel. আজি আমি বনাম থোকলা। আহকচোন চাও আমি কেনেকৈ বনালো। ইয়াৰ বাবে আমাক লাগিব 2 কাপ বেসন, অলপমান সুজি, নেমুৰ ৰস, চেনি, নিমখ আৰু ইনো। থোকলা গুজৰাটী এটা বহুত ফেমাস ডিশ হয়। আহকচোন চাও আমি কেনেকৈ বনালো। আমি বেসন 2 কাপ এটা বাউলত লৈ লৈছো। ইয়াৰ লগতে আমি দিছো সুজি, নেমুৰ ৰস 1 চামুচ, চেনি 1 চামুচ আৰু অকণমান নিমখ। আৰু লগতে দিছো 1 চামুচ ৰিফাইন অইল। এইখিনি এতিয়া আমি ধুনীয়াকৈ মিহলাই ল'ম। থোকলা বনাব বহুতেই সহজ, আপোনালোকেও এবাৰ বনাই চাব। এতিয়া ইয়াত অলপ অলপকৈ পানী দি আমি এটা ধুনীয়া বেটাৰ বনাই ল'ম। মন কৰিব যাতে লাম্পছ নাথাকে। আমাৰ বেটাৰটো হৈ গৈছে। এতিয়া আমি এইখিনি 20 মিনিটৰ বাবে ঢাকি থৈ দিম। 20 মিনিট হৈ গৈছে। এতিয়া আমি এটা কেৰাহীত পানী অলপ বহাই হাই ফ্লেমত পানীখিনি গৰম হ'ব দিছোঁ। আৰু ইফালে আমি বেটাৰটোত এতিয়া ইনো মিক্স কৰিম। এইখিনি আমি ধুনীয়াকৈ মিহলাই ল'ম। ইনো দিলে লগে লগে ফুলি আহে। এইফালে আমাৰ পানী গৰম হৈছে। আপোনালোকে বেটাৰটো এটা ষ্টীলৰ টিফিনত ট্ৰান্সফাৰ কৰি ল'ব। আৰু এইখিনি আমি এতিয়া 30 মিনিটৰ বাবে ঢাকি থৈ দিম আৰু ধুনীয়াকৈ সিজিব দিম। এয়া 30 মিনিটৰ পাছত এবাৰ চেক কৰি লওঁ। আমি এনেকৈ চাকু এখন সোমাই চাইছোঁ। চাকুখন ধুনীয়াকৈ চাফাকৈ বাহিৰত আহিছে, মানে আমাৰ ঢোকলা ৰেডি হৈ গৈছে। এইখিনি এতিয়া আমি নুমাই ল'ম আৰু অলপমান ঠাণ্ডা হ'ব দিম। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে দেখিবলৈ। এইখিনি আমি এতিয়া কাটি ল'ম। আনফালে আমি এখন পেন বহাই দিছোঁ। ইয়াতে আমি এতিয়া অলপমান তেল দিম আৰু তাতে সৰিয়হ দিম। নিয়মমতে ক'লা সৰিয়হ ব্যৱহাৰ কৰে, কিন্তু আমাৰ তাত ক'লা সৰিয়হ নাছিল বাবে আমি বগা সৰিয়হ ব্যৱহাৰ কৰিছোঁ। একো নাই, টেষ্ট একেই আহে। আপোনালোকে বগা সৰিয়হও দিব পাৰে। লগতে আমি দিছোঁ জিৰা আৰু অকণমান দিছোঁ নিমখ, 2টা জলকীয়া আৰু নৰসিংহ, আৰু দিছোঁ 1 চামুচ চেনি। এইখিনি আমি ধুনীয়াকৈ লৰাই দিম আৰু 1 বা 2 মিনিটৰ বাবে এইখিনি আমি ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিব পাৰিছে আমাৰ ভাজা হৈ গৈছে। এতিয়া আমি 1 চামুচ নেমুৰ ৰস দিছোঁ আৰু ইয়াতে অলপমান পানী দিছোঁ। এইখিনি আমি এতিয়া ধুনীয়াকৈ লৰাই দিম আৰু অলপমান উতলি আহিব দিম। এইখিনি আমাৰ ধুনীয়াকৈ উতলি আহিছে। এতিয়া আমি এইখিনি ঢোকলাখিনিৰ ওপৰত দি দিম আৰু যাতে ৰসটো শুহি লয় অলপ সময় তেনেকৈয়ে এৰি দিম। আপোনালোকেও এবাৰ বনাই চাব। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।